গুড মৰ্নিং এভৰিৱান। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা নতুন আপডেট দিবলৈ বিচাৰিছোঁ। হোৱাটছআপৰ এটা নতুন আপডেটৰ বিষয়ে বুজাই দিম। যিসকলে বৰ্তমানলৈকে হোৱাটছআপটো আপডেট দি লোৱা নাই তেওঁলোকে আপডেটটো দি ল'ব। হোৱাটছআপৰ এটা নতুন ফিচাৰ্ছ আহিছে। হোৱাটছআপৰ নতুন ফিচাৰ্ছৰ জৰিয়তে আপোনালোকে যেনেদৰে জুম এপ্লিকেশ্যনত গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ মিটিং কৰিব পাৰিছিল, ঠিক তেনেদৰে হোৱাটছআপৰ এই নতুনকৈ অহা যিটো আপডেট, এই আপডেটৰ জৰিয়তে আপোনালোকে গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ মিটিং কৰিব পাৰে। লিংক আছে, লিংকটো শ্বেয়াৰ কৰি আপোনালোকে গ্ৰুপ মিটিং বা গ্ৰুপ ডিছকাশ্যন কৰিব পাৰে। গতিকে এই আপডেটটো কেনেকৈ কৰিব লাগিব বা ইয়াৰ সবিশেষ জানিবৰ বাবে গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আমি যাব লাগিব যিকোনো এটা কণ্টেক্ট নাম্বাৰত যাব। আপুনি কণ্টেক্ট নাম্বাৰত গৈ আমি যেনেদৰে ফটো বা ভিডিঅ' আমি যেনেদৰে সেন্ড কৰোঁ হোৱাটছআপত, সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত দেখিব ওলাইছে এটা ৰুম বুলি অপশ্যন আহিছে। পূৰ্বতে অহা নাছিলে, এটা নতুন আপডেট হৈছে, এইটো ৰুম। এই ৰুম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত কণ্টিনিউ ইন মেছেঞ্জাৰ মানে এই গ্ৰুপ ডিছকাশ্যনটোৰ ক্ষেত্ৰত আপুনি যিটো আপোনাৰ ফেচবুক একাউণ্ট, এই ফেচবুক একাউণ্টৰ সৈতে লগ ইন হ'ব। মানে ফেচবুক একাউণ্টৰ জৰিয়তে আপোনালোকে এই গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ মিটিংটো চলাব পাৰে। তাৰপিছত আহিছে মোৰ ফেচবুক একাউণ্টটোত ক্ৰিয়েট ৰুম এজ এ নিতুল ৰয়। ইয়াত এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়ৰ ৰুম হেজ বিন ক্ৰিয়েটেড, মানে মোৰ ৰুমটো ক্ৰিয়েট কৰা হৈ গৈছে। ইয়াত দিছে ইউ হেভ টু বি ইন ইয়ৰ ৰুম বিফৰ আদাৰ্ছ কেন জইন। ইফ ইউ আৰ নট ইন দ্য ৰুম ইউ উইল গেট এ কল ইন মেছেঞ্জাৰ ৱেন ছামৱান ৱেণ্টছ টু জইন। ইফ ইউ ডণ্ট ৱেণ্ট টু ৰিচিভ কলছ ইউ কেন পাৰ্মানেণ্টলি এণ্ড দ্য ৰুম। মই যেতিয়া লিংকটো শ্বেয়াৰ কৰিম তাৰ পূৰ্বতে মানে বেলেগক শ্বেয়াৰ কৰাৰ আগতে মোক এই ৰুমটোত উপস্থিত হৈ থাকিব কৈছে। আৰু যদি ৰুমটোত নাথাকোঁ তেতিয়াহ'লে যিটো লিংক শ্বেয়াৰ কৰিম, যিজনে মানে ৰুমটো লগ ইন কৰিব, সেই লগ ইন কৰোঁতে এটা কল আহিব, মোৰ তালৈ এটা কল আহিব আৰু এই কলটোত মই ৰিচিভ কৰিব পাৰিম, মানে কল হিচাপে ৰিচিভ কৰিব পাৰিম। ৰিচিভ কৰাৰ পিছতে এই গ্ৰুপ মিটিং বা গ্ৰুপ ডিছকাশ্যন আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে মেছেজটো সেন্ড কৰিব পাৰিব, সেন্ড লিংক অন হোৱাটছআপ। ইয়াতে হোৱাটছআপত সেন্ড কৰি দিব। আপুনি ইয়াতে লিংকটো সেন্ড কৰি দিব। মই সেন্ড কৰি দিছোঁ। মই ঘৰৰে মোবাইল এটাত সেন্ড কৰি দিছোঁ। তাৰপিছত যিজন ব্যক্তিলৈ আপুনি এই গ্ৰুপ ডিছকাশ্যনৰ বাবে লিংকটো শ্বেয়াৰ কৰিছে, সেইজন ব্যক্তিৰ তাত এটা লিংক গ'ল, এই লিংকটোত ক্লিক কৰিব লাগিব। লিংকটোত ক্লিক কৰাৰ পিছত যিজন ব্যক্তিক আপুনি লিংকটো শ্বেয়াৰ কৰিছে তাত এটা অপশ্যন যাব জইন ৰুম অপশ্যনটোত ক্লিক কৰিব লাগিব। যদি জইন ৰুমটো নাহে তেতিয়াহ'লে ফেচবুকৰ নাম্বাৰ আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত ভিডিঅ' কলিঙৰ নিচিনাকৈ গ্ৰুপ মিটিং আপোনালোকে আৰম্ভ কৰিব পাৰিব। যদি এনেকুৱা কিবা অনলাইন ক্লাছ বা মিটিং বা কিবা গ্ৰুপ ডিছকাশ্যন কৰিব লগা থাকে, তাৰ বাবে এই ফিচাৰ্ছটো, হোৱাটছআপৰ এই নতুন ফিচাৰ্ছটো অতি গুৰুত্বপূৰ্ণ ফিচাৰ্ছ। গতিকে যিসকলে বৰ্তমানলৈকে হোৱাটছআপটো আপডেট দি লোৱা নাই তেওঁলোকে অনতিপলমে এই নতুন আপডেট দি ল'ব, যাতে এই ফিচাৰ্ছটো আপুনি লাভ কৰে। গতিকে আজিলৈ ইমানে, ধন্যবাদ।